নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু আজি 3 ফেব্ৰুৱাৰী 2025 4 ফেব্ৰুৱাৰী অৰ্থাৎ অহা কালিলৈ পৰা এছএছসি জিডি কনষ্টেবল 2025 ৰ এক্সাম সমূহ ষ্টাৰ্ট হ'ব যি সকলে এক্সাম সিটি এক্সাম টাইম কোনটো শিফটত পৰিছে কোনটো ডেটত পৰিছে এতিয়াও যদি চেক কৰা নাই আপোনালোকে এছএছসি অফিচিয়েল ওয়েবসাইট ssc.gov.in অফিচিয়েল ওয়েবসাইট খুব সোনকালে চেক কৰি লওক আপোনালোকৰ কোনটো ডেটত আছে কোনটো শিফটত এক্সাম আছে আৰু যি সকল অলৰেডি কাইলৈ পৰিছে বা আগন্তুক দিনত পৰখিলৈ পৰিছিল ইতিমধ্যে 4 দিনৰ আগত এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিছে নিশ্চয় আপোনালোকে এতিয়া এইটো ভিডিঅত এক্সাম দিবলৈ যাওঁতে কি কথা সাৱধানতা অৱলম্বন কৰিব লাগিব বা কিমান আইটিএম কৰিব লাগিব এবাৰ 2025 ত চাকৰি পাবৰ কাৰণে একৰ্ডিং টু 2024 ৰ মতে মই কম যত নেকি মই আপোনালোকক জানে নিজদি ভিডিঅখিনি চাইছে 24 ত মেৰিট লিষ্টত আউট হৈছো ফিজিক্যাল মেডিকেল এক্সাম গোটেকিটা ক্লিয়াৰ কৰিছো কিন্তু চাকৰি পোৱা নাই মেৰিট লিষ্টত অলপ নম্বৰৰ কাৰণে আউট হ'বলগীয়া হ'ল হেইভাবে আপোনালোকৰ ভিডিঅটো মোৰ এক্সপেৰিয়েন্সৰ ফলৰ পৰা গোটেই কথাখিনি কম মই যেহেতু কেবাবাৰো দিছো এছএছসি জিডি কনষ্টেবল এক্সাম আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু লগত কি ডকুমেন্ট লৈ যাব লাগিব বা কি কথা সাৱধানতা অৱলম্বন কৰিবলৈ বা কিমান সময়ত গৈ পাব লাগিব এই গোটেই কথাখিনি এই ভিডিঅটো যদি আপুনি খুলি চাইছে তেন্তে আপুনি সৌভাগ্যৱান বুলি ধৰক বা যি সকলে যিকিটা কোৱেশ্চন কৰিব নোৱাৰিব সেইকিটা কেনেদৰে আইটিএম কৰিব কেনেদৰে আপোনালোকে চয়েস কৰিব গোটেই কথাখিনি খুব তথ্য সহকাৰে পাব আৰু কিয়নো এইবাৰ 2025 ৰ কাৰণে আপোনালোকে ভাল নম্বৰ এটা মিনিমাম 100 টু টাৰ্গেট কৰক তেতিয়াহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব কম্পিটিশন লেভেলটো কিমান বেছি হৈ গল দেখিছে আপোনালোকে কম নম্বৰ পালেও পাব ফিজিক্যাল মেডিকেল দিবলৈ কিন্তু মেৰিট লিষ্টৰ মোৰ দৰে আউট হ'বলগীয়া হ'ব পাৰে ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ যিকোনো চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দিলে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিঅ'খিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন দেখিছে তেন্তে আপোনাৰ সপোনটো তিঠক কৰিব পাৰিব বা ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে আপোনাৰ সপোনটো পূৰণ কৰিব পাৰিব আপুনি চেষ্টা কৰিবলৈ কষ্ট কৰিবলৈ যদি কপালত আছে আপুনি নিশ্চয় চাকৰি পাবলৈ সক্ষম হ'ব মই মাত্ৰ আপোনাক যেতিয়া যি ভেকেন্সি নাহক যিখিনি দৰকাৰী ভিডিঅ' থাকে যিখিনি জানিবলৈ কথা থাকে গোটেইখিনি আপোনালোকৰ কাৰণে আগবঢ়াই থাকিম আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা হ'ল আপোনালোকৰ লগত ডকুমেন্ট কি নিব লাগিব যদি আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিছে তাতে নিশ্চয় লিখা থাকিবই আপুনি এডমিট কাৰ্ডটো যদি নিজে পঢ়ি চাই তেতিয়া গম পাব আৰু যদি অসুবিধা হয় পঢ়াত যেটো আমাৰ অসমৰ ল'ৰা-ছোৱালী ইমান ইংৰাজী চুকা নহবও পাৰে বা ইংৰাজী বা হিন্দী দিয়া থাকিব আপোনাৰ প্ৰবলেম হ'ব পাৰে বা হলো মই দিয়া যেটো মোৰ এক্সপেৰিয়েন্স তাৰ ফলৰ পৰা আপোনাক কম আপোনালোকে শুনি লওক আপোনালোকৰ যিখন এডমিট কাৰ্ড ওলাইছে এক্সাম দিবৰ কাৰণে যেটো যিখন কপি ওলাইছে সেই কপি আপুনি কালাৰ প্ৰিন্ট কৰি লৈ যাব আৰু এটা কপি নিলে হ'ব আপুনি কালাৰ প্ৰিন্ট কৰি লৈ যাব দুটা লৈ যাব দৰকাৰ হ'বও পাৰে আপুনি দুটা লৈ লব কালাৰ প্ৰিন্ট কৰি আৰু লগতে আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা আধাৰ কাৰ্ড যেটো সকলোৱে থাকে আধাৰ কাৰ্ডটো লৈ লব আৰু যদি আধাৰ কাৰ্ড নাথাকে পান কাৰ্ড নিশ্চয় থাকিব বা ভোটাৰ কাৰ্ড নাথাকিলেও পান কাৰ্ড থাকে আপুনি পান কাৰ্ডটো লৈ লব আৰু তাৰ উপৰিও কিছুমান এনেকুৱা হয় নতুনকৈ 18 বছৰ হৈছে আধাৰ কাৰ্ডো নাই পান কাৰ্ডো নাই বা ভোটাৰ কাৰ্ডো নাই তেতিয়া আপোনালোকৰ যেটো স্কুল এডমিট স্কুল আইডি কাৰ্ড থাকে সেই আইডি কাৰ্ডটো নিলেও হৈ যাব আৰু লগতে আপোনাৰ ডেট অফ বাৰ্থটো মেনশন থাকিব লাগিব আইডি দিব তাত আপোনাৰ যেটো ডেট অফ বাৰ্থ এপ্লাই কৰোতে দিছিলে সেই ডেট অফ বাৰ্থটো আপোনালোকৰ উল্লেখ থাকিব লাগিব সেম মিলিব লাগিব আৰু ডেট অফ বাৰ্থটো মতে আপোনালোকৰ আইডি প্ৰুফটো হ'ব লাগিব গম পালে এইটো কথা ক্লিয়াৰ হৈ গল তাৰ পিছত আপোনালোকৰ যদি আইডি কাৰ্ডটো ডেট অফ বাৰ্থটো দিয়া নাথাকে তেতিয়া আপোনাৰ মেট্ৰিকৰ যেটো এডমিট কাৰ্ড এইচএছএলচি যেটো এডমিট কাৰ্ড থাকে এডমিট কাৰ্ডটো নিলেও আপোনালোকৰ ৰিকুৱেষ্ট কৰিলে একচেপ্ট কৰিব পাৰে পৰাপক্ষত আধাৰ ভোটাৰ পান কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু আপোনাৰ স্কুল আইডেন্টি কাৰ্ড আৰু মেট্ৰিকৰ এডমিট এই গোটেইকিটা বস্তু আপোনালোকৰ হাতত লৈ যাব তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহয় তাৰ পিছতে আহিলে আপোনাৰ যিখন এডমিট কাৰ্ড ওলাইছে সেইখন নিবটো লাগিব মই কৈছো ডকুমেন্ট হে দুটা নিলে হ'ব আৰু কোনো ধৰণৰ প্ৰবলেম নাই আৰু লগত ফটো আপুনি 4 কপি মান লৈ যাব তাত প্ৰয়োজন হ'ব পাৰে 2 কপি মানে প্ৰয়োজন হ'ব কিন্তু আপুনি পৰাপক্ষত ফটো 4 কপি পাৰে 6 কপি পাৰে বেকগ্ৰাউণ্ডটো কালাৰিং বেকগ্ৰাউণ্ডত আপুনি 4 কপি 6 কপি মান পাসপোৰ্ট ফটো ৰিসেন্টলিকে মাৰি উলিয়াই লৈ যাব ডকুমেন্টৰ কথা ক্লিয়াৰ হৈ গ'ল একদম তাৰ পিছত আপুনি লগত কোনো ধৰণৰ আঙঠি ফুলি পেটি পেনত যেহেতু পেটি মাৰি যায় বহুতে তাৰ পিছত কোনো ধৰণৰ কলম বা ঘড়ী
কোনো ধৰণৰ মোবাইল ফোন একো ভিতৰলৈ ভৰাব নোৱাৰিব আপুনি লগত কোনোবা এজন ব্যক্তি যদি পাৰে লগৰ বন্ধু বান্ধৱী বা ঘৰৰ পৰিয়ালৰ সদস্য লৈ যাব কিয়নো আপুনি এছএছচি চেণ্টাৰ বিলাকত কি হয় কেতিয়াবা আপুনিটো পেটিটো কিছুমানে মৰা অভ্যাস মাৰি যাব লাগিব পেনটো ঢিলা ঢিলা আমিতো খুলি যাব নোৱাৰো মানুহৰ সেনেকুৱা কথা থাকে আপুনি বৰ বেছি জেপ চেপ লগা পেনো পিন্ধি নাযাব পৰাপক্ষত টেক্সুট যদি পিন্ধি যায় খুব ধুনীয়া হ'ব আৰু একো মানে অলাগতিয়াল বস্তু ফুলি আঙঠি চেইন একো লগত পিন্ধি নাযাব তাৰ ভিতৰত সোমাবলৈ নিদিব আৰু লগত আপোনালোকৰ এজন লৈ যাব যাৰ হাতত আপুনি বস্তুখিনি পিন্ধি গ'লেও দি থৈ যাব পাৰে এইখিনি কথা ক্লিয়াৰ হৈ গ'ল আৰু তাৰ পিছতে আহিলে আপোনাৰ এক্সামটোৰ টাইম যেটো ৰিপৰ্টিং টাইম যি মতে দিছে সেই মতে আপুনি উপস্থিত হ'ব আপোনাৰ যদি 8:30 লৈকে ৰিপৰ্টিং টাইম আছে আপুনি 8:30 তে গৈ পাব লাগিব 8:31 যদি হৈ যায় তেতিয়া আপোনাৰ সোমাবলৈ নিদিব পৰাপক্ষত এক্সাম ষ্টাৰ্ট হোৱাৰ 1 ঘণ্টা আগত পাই যাব এক্সাম চেণ্টাৰ তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় যদি আপোনাৰ টাইমটো মতে 1 মিনিটো যদি লেট হৈ যায় তেতিয়া আপোনালোকৰ কোনো ধৰণৰ এক্সামত এন্ট্ৰি হ'বলৈ নিদিয়ে গোটে কথাটো ক্লিয়াৰ হৈ গ'ল মই গোটেখিনি কৈ দিলো তাৰ পিছত আহিলে আপোনাৰ এক্সাম সোমোৱাৰ পিছত কি প্ৰসেছ হ'ব সোমোৱাৰ পিছত আপোনাৰ গেটতে হ'ব আইডি প্ৰুফ এডমিট কাৰ্ড গোটেইকেইটা চেক কৰিব চেক কৰি যদি সেম টু সেম পায় আপোনাৰ যদি প্ৰবলেম নাথাকে কোনো প্ৰবলেমে নাই আপুনি ভিতৰত সোমাই যাব তাৰ পিছত আপোনাৰ ধুনীয়াকৈ মেচিন লগাই আপোনাৰ চাব গাত কিবা এক্সট্ৰা বস্তু আনিছে নেকি ইলেক্ট্ৰনিক সামগ্ৰী নিছে নেকি এইখিনি চাব সোমাই যোৱাৰ পিছত তাৰপৰা জোতা চোতা খুলি চেক কৰিও চাব তাৰপৰা সোমাই গৈ আপোনাৰ বায়োমেট্ৰিক হ'ব আপোনাৰ ফিংগাৰপ্ৰিন্ট ল'ব তাৰ পিছত ফটো ল'ব এইখিনি লোৱাৰ পিছতে আপোনাৰ নামত যিটো কম্পিউটাৰ থাকিব যিটো আপোনালোকৰ লেপটপ থাকিব হেতুত আপোনালোকৰ হেতু নিজৰ নিজৰ সিটত বহাই দিব নিজৰ সিটত বহোৱাৰ পিছত আপোনালোকৰ কথা কি কথা ধ্যান কৰিব দিব আপুনি এক্সামটো যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আৰু ষ্টাৰ্ট হোৱাৰ পিছতে এটা স্লিপ দিব স্লিপখনৰ আপোনাৰ এড্ৰেছটো লিখিবলৈ থাকিব দুবাৰমান তাৰ পিছত নিজৰ নামটো সাইনটো এইকেইটাই কৰি পেলাই ফটোখন লগাবলগীয়া হয় এইবোৰ সব তাৰ ভিতৰতে পাই যাব আঠা চাটা আপোনাৰ পেন চেন সব তাতে দিব ধুনীয়াকৈ আপোনালোকে এইখিনি ফিল আপ কৰিব কেপিটেল লেটাৰ কৰিব আপোনাৰ যিটো সাইনৰ জেগা আছে তাতে মাত্ৰ আপোনালোকে স্মল লেটাৰত সাইন নিজৰ ষ্টাইলৰ মাৰিব বাকিখিনি সব কেপিটেল লেটাৰত আপোনালোকে ভৰাব এইখিনি হৈ গ'ল তাৰ পিছতে আপোনাৰ যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব খুব ধুনীয়াকৈ হাই হুলস্থুল নকৰিব যেহেতু এক্সাম 80টা কুৱেশ্যন আহিব 160 মাৰ্কৰ থাকিব প্ৰথমতে ৰিজনিং আহিব 20টা কুৱেশ্যন 40 মাৰ্কৰ তাৰপৰা মেথছ আহিব 20টা কুৱেশ্যন 40 মাৰ্ক তাৰপিছত আহিলে জিকে 20টা কুৱেশ্যন আহিলে 40 মাৰ্ক থাকিব তাৰপৰা গ্ৰামাৰ আহিব হিন্দী বা ইংলিছৰ যিকোনো এটা চইচ কৰিলে হ'ল তাৰ 20টা কুৱেশ্যন 40 মাৰ্ক থাকিব এইখিনি যিখিনি পাৰে কৰি ল'ব আপুনি পিছত কৰিম বুলি এৰি থৈ নাযাব তেতিয়া আপোনাৰ সময় যেহেতু নহ'বগৈ বিশেষকৈ 80টা কুৱেশ্যন আপোনাৰ 2 মাৰ্কে থাকিব 160 মাৰ্ক হৈ গ'ল টোটেল সময় থাকিব 1 ঘণ্টা ঘণ্টাৰ ভিতৰতে আপোনালোকে 80টা কুৱেশ্যন এটেম্প কৰিব লাগিব আৰু পৰাপক্ষত আপোনালোকৰ ভুল এনসাৰ নকৰিব কিয়নো 0.25 চাৰিটা যদি আপুনি ভুল কৰে তেতিয়া আপোনাৰ শুদ্ধ হোৱাৰ 1 মাৰ্ক 4 নম্বৰত চাৰিটা ধৰি লওক কুৱেশ্যন কৰিলে এটা যদি ভুল কৰি চাৰিটা কুৱেশ্যন শুদ্ধ কৰিলে আপোনাৰ চাৰিটা যদি ভুল কৰি দিলে তেতিয়া আপোনাৰ 3 নম্বৰহে থাকিব 1 নম্বৰ 0.25 নেগেটিভ মাৰ্কত গুচি যাব সেইবাবে আপোনালোকে পৰা কুৱেশ্যনে এটেম্প কৰিবলৈ চেষ্টা কৰিব আৰু কিছুমান এনেকুৱা কেণ্ডিডেট থাকে যাৰ নেকি পঢ়া সময় নহ'ল বা এতিয়ালৈকে একো পঢ়াই নাই তেওঁলোকেতো কিবা এটা নম্বৰ পাব লাগিব পৰাপক্ষত নপঢ়াকৈ গৈ একো লাভ নাই এছএছচি এক্সামটো মেইন এক্সামটো আপুনি ভাল হ'লে নেক্সট ফিজিকেল টেষ্ট মেডিকেল টেষ্ট দিবলৈ পাব আপুনি বা ফিজিকেল মেডিকেল দিও মেৰিট লিষ্টৰ পৰা আউট হ'ব যদি নাম্বাৰ কমি থাকে ভাল নম্বৰ এটা থাকিলেহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব মেৰিট লিষ্টৰ নাম আহিব এইখিনি ক্লিয়াৰ হৈ গ'ল আৰু আপোনালোকে এইবাৰ যদি আইটিএম কৰে 120 মান আইটিএম কৰিব লাগিব জেনেৰেল ওবিচি লৰাই আৰু ইডব্লিউএছও 110 মান কৰক এছচি এছটি 100 টাৰ্গেট কৰক ল'ৰা ছোৱালী সকলোৱে কোনো কাটক কম নাযায় কম গ'লেও 10 মান 5 মানহে কম যাব ছোৱালী আৰু বৰ বিশেষৰ কাটপৰ ডিফাৰেন্স এটা দেখা নাযায় পৰাপক্ষত আপুনি গোটেইখিনি কুৱেশ্যন আইটিএম কৰিব আৰু যিখিনি পাৰিলে যিখিনি নোৱাৰিলে মই আপোনালোকক এটা টিপছ দিছোঁ এটা অপশন আপুনি যদি ৰিজনিংৰ ধৰি লওক 10টা পাৰিলে আৰু 10টা কুৱেশ্যন নোৱাৰিলে তেতিয়া আপুনি 10টা কুৱেশ্যন এটা অপশনতে বহাই দিয়ক বি টো সিলেক্ট কৰিলে বি এ সিলেক্ট কৰিব এ সিলেক্ট কৰিলে এ সিলেক্ট কৰিব সি সিলেক্ট কৰিলে সি এ সিলেক্ট কৰিব আৰু ডি সিলেক্ট কৰিলে ডি এ সিলেক্ট কৰিব যিকোনো এটা অপশন আপোনালোক বহাই থৈ আহিব তেতিয়া সেই 10টাৰ ভিতৰত 3টা শুদ্ধ হলো আৰু 6 নম্বৰ পালে আৰু যদি আপোনাৰ 7টা ভুল হৈ যায় তেতিয়া কিমান যাব 2.25 কিমান আপোনাৰ নম্বৰ থাকিলে আপোনাৰ 3টা শুদ্ধ হলে 6 নম্বৰ পালে 2.25 6ৰ পৰা 2.25 পাই কাটি দিও কিমান থাকিব 5.50 আপোনালোকৰ নাম্বাৰ থাকিব এবাৰ বৰ বিশেষ কুৱেশ্যন এৰি থৈ নাহিব আপুনি গোটেইখিনি আইটিএম কৰিব যিকোনো এটা অপচনৰ সিলেক্ট কৰি থৈ গুচি আহিব যিখিনি কুৱেশ্যন নোৱাৰিব যিখিনি পাৰে সেইখিনিতো পাৰিব আৰু যিখিনি নোৱাৰিব সেইখিনি আপুনি এটা অপচনৰ বহাই থৈ গুচি আহিব আৰু জিকে কথাটো এটা কথা কৈ দিলোঁ মই আপোনালোকক যদি কমন নপৰে তেতিয়া আপুনি জিকে কুৱেশ্যনটো সময় হ'লে পঢ়ি যাব যদি সময় নহয়ও তেতিয়া আপোনালোকে ডাইৰেক্ট
এনচাৰখিনি চাব যিটো দীঘল অপশ্যন আটাইতকৈ সৰহ আখৰ থকা যিটো অপশ্যন থাকিব সেইটো চইচ কৰিব, নহ'লে আটাইতকৈ চুটি অপশ্যন যিটো থাকিব চুটি কম আখৰ সেইটোৱে আপোনালোকে চইচ কৰিব, তেতিয়া আপোনালোকৰ শুদ্ধ হোৱাৰ চান্স বেছিকৈ থাকিব। এইখিনি গোটেইখিনি কথা ক্লিয়াৰ কৰি দিলোঁ। আপুনি মিনিমাম 120ৰ পৰা 100ৰ ভিতৰত আপোনালোকে টাৰ্গেট এটা কৰক, তেতিয়া SSC GD কনিষ্টবল 2025ত চাকৰি পাবলৈ সক্ষম হ'ব। এই ভিডিঅ'টো আপোনাৰ সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ভাল লাগিলে যদি লাইক কৰিব, ইনফৰমেশ্যনখিনি পায়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দিছোঁ, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইনষ্টা আইডিটো দি থৈছোঁ, ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। আকৌ নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক কোনটো তাৰিখত এক্সাম আছে বা এডমিট কাৰ্ড ডাউনলোড কৰিলে নে নাই তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব। সকলো লগৰ বন্ধু বান্ধৱী দাদা পৰিয়ালৰ সদস্যৰ লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেওঁলোকৰ সুবিধা হ'ব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।